বাই বাই যা আকৌ কি কৰে যদি আপুনি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মৰম দিব ধন্যবাদ হে গাইজ হাই হেল্ল' কি খবৰ সকলোৱে ভাল আছে বুলি আশা ৰাখিছোঁ এতিয়া আমি এজেগালৈ যাব বিচাৰিছোঁ চেঙেলীলৈ যাব বিচাৰিছোঁ আজি বোলে অমিয়া নেওগ আহিব তো আজি তাৰ লগতে ভাওনাও আছে ভাওনাৰ চাউণ্ড আছে ইমানখিনি ঠিক নাই বাট ক'বলৈ যাওঁ মোবাইলত দেখি থাকোঁ ৰিয়েলত দেখা নাই তো ৰিয়েলত চাওঁ বুলি তাকে যাব ওলাইছোঁ তো এতিয়া আমি যাওঁ এতিয়া মোৰ ঘৰৰ পৰা কি কি আছে আমাৰ ঘৰৰ পৰা কোনো যায় নাজানো বাট মই ওলাইছোঁ কিন্তু পাৰ্থ আহিবলৈ পাৰ্থ আহিব পাৰ্থৰ লগত যাম সিহঁতৰ ঘৰত কোনো যাব নাজানো বাট এতিয়া আমি যাব লৈছোঁ আমাৰ ভনী দেখা ভনী এতিয়া বহুত দুখত আছে ভনী যাব পৰা নাই তো নাপায় মানে তাৰ আমাৰ ৰাতিপুৱা কৈছিলে পাপা যাওঁ নেকি বুলি তাত এতিয়া নাযাওঁ মা যাম বুলি কৈছিলে মাও দুখত আছে ভনীও দুখত আছে ভনী দেখাইছোঁ ৰ'ব এতিয়া মই এতিয়া ভনীৰ চেহেৰাটো দেখাম দেই এতিয়া দেখাম ভনীৰ চেহেৰাটো কি হৈ আছে এটা মুখখন ফুলি আছে বেছিজনী কি ক'ম এতিয়া মই অলপ ফুৰিত আছোঁ এটা অলপ ডেমেজ হৈ আছে চাওকচোন ইয়াত ছাৰ অ' ছাৰ আপুনি ছাৰ ঐ কি হ'ল কনা কি হ'ল যাব নিদিয়ে নেকি কোনে নিদিয়ে মায়ে নিদিয়ে কেলৈ নিদিয়ে তই নাযাওঁ এতিয়া নেকি এনেকৈ যাবি মা নাযায় নেকি নেকি কেনে তো এতিয়া আমি বৰ্তমান যাওঁ এতিয়া মই ওলাই যাওঁ এতিয়া ঘৰৰ পৰা যাওঁ এতিয়া ভনী এতিয়া বেছি দুখত আছে সিহঁতৰ দুখবিলাক বুজি থাকিলে মানে মোৰ দেৰি হৈ যাব তো পাৰ্থৰ লৰালৰি গৈছে সেইফালে যাব লাগিব মা বহি আছে মা ওলাই কিনি যাম ইয়াৰ পৰা তেনেকৈ তাৰপৰা ক'ত কিমান দূৰ চেঙেলী আমাৰ বেছি দূৰ নহয় ইয়াৰ পৰা কমেও 10 কিলোমিটাৰমান হ'ব চাগে তো তালৈ যাম এতিয়া ভাওনা আৱাস হ'ব আমি এনেকৈ আহিব তো তাত দিহানাম অলপ মজা কৰিম তাৰপিছত গুচি আহিম আজি ভিডিঅ' চাওক জামেকা হৈ আছে বলক এতিয়া যাওঁ ভিডিঅ'টো আৰম্ভ কৰিম বলক চলো ভাই দেখো अब मैं क्या करता हूँ হে গাইজ এতিয়া মই যাওঁ এতিয়া মোক বাই বাই দিব নে কি দিব চাহ বৰ ৰখি আছে মোৰ কাৰণে তই যাওঁ দে যা আকৌ ভালকৈ যা বুলি ক'ব যা বাই বাই ভালকৈ যা বুলি ক'ব ভালকৈ যাবি ভালকৈ চাবি অমিয়া নেওগৰ মোৰ ফালৰ পৰা বহুত বহুত মৰম যাচিবি মোৰ ফালৰ পৰা হ'ব মই কান্দি ওলাব এতিয়া ইয়াতকৈ বেদনা লাগেনে যাওঁগৈ আৰু দেই বাই 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 সেই গাইজ মই এতিয়া ওলাই যাওঁ ভনী এতিয়া বেজাৰত আছে এতিয়া মই ইমানখিনি কথা ক'বলৈ মানে ইমান জোৰত নকওঁ তো ইমানখিনি তো মনে যাব লাগিব হ'লে মানে কান্দি দিয়ে ন ভনী অলপ গেজু টাইপ হৈ যাম এতিয়া পাঠকলৈ যাম পাঠকত গৈ মেলি এতিয়া ওলাই যাম আৰু ভিডিঅ'টো আগুৱাই যাওঁ নে কি কয় বলা এইটো যাব পালি মন যাব এই যাব ঐ পলি ঐ আমি ক'ত যাম এতিয়া চেঙেলী তাৰপৰা কাক চামগৈ আমি নেৰিম ন যাম দেই এতিয়া খেলিছোঁ এইকেইটা খেলৰ খেলাইছোঁ অলপ আমি এতিয়া ওলাই হৈ গ'ল এতিয়া বৰ্তমান তাৰপৰা এতিয়া নগৰী চব মামী এতিয়া গোটেই ওলাইছে এতিয়া ভিডিঅ' একেবাৰে তাত গৈহে পাই কিনে দেখাম তো ইমানখিনি ভিডিঅ' কৰি নাযাওঁ মাজতে এতিয়া কি দেখাব পাৰোঁ তো এতিয়া বলক এতিয়া কথা চা নকওঁ বলক আহি বৰ্তমান এতিয়া চেঙেলী পালোহি তাৰপৰা চেঙেলী নামঘৰটোৰ ওচৰতে আছে গাড়ীখন আমি এইখনত আহিলোঁ এখন গাড়ীত আহিলোঁ তাৰপৰা আহিলে এইটো ফল বাঢ়িছে এইটো নমস্কাৰ আজি মানুহ চাবা নেকি চাম চাবা নেকি আমি এনেও চাবা নেকি চাম চাবা চাবা চাম তো আজি টোপনি খুলি নহ'ব নেকি যেনিবা হ'লেও হ'ব কাইলৈ স্কুল বন্ধ বন্ধ নেকি বঢ়িয়া তেনেহ'লে আমি চামগৈ ন আজি চামগৈ এতিয়া আমি ইয়াতে অলপ বহি আছোঁ তাৰপৰা এইবিলাক ভাইটি বহি চব বহি আছে লগতে চব এইবিলাক ভিতৰলৈ গৈছে আমি ইয়াতে বহি আছোঁ তেওঁ এতিয়া অলপ পিছত খন্তেক পিছত মোক আমি ভাওনা চামগৈ আৰু আমি যাবলৈ গাড়ীয়ে নাই কেনেবাকৈ থৈ আহক বুলি ক'ম দেই থৈ আনি চাম এবাৰ চব আমাৰ গাঁৱৰ পৰা আহিছে নবৌ এয়া নবৌ পূৰা কমপ্লিট ৰ'দ খাই আছোঁ আমি কি ৰ'দ
ৰ'দ হ'ব এতিয়া জুই লগ শিকি লওঁ ঠাণ্ডা দিলে হৈ গ'ল এতিয়া আমি ইয়াত কুকুৰা মাৰিছিলে কুকুৰা মাৰি কিনে মাংস চাই বনাইছে এতিয়া ভাত খাই মেলি বৰ্তমান এতিয়া যিহেতু পাইছেহি এতিয়া হৰিনাম শুনিছে এতিয়া অলপ শুনিছে বুলি মই অনুমান কৰিছোঁ বাট এতিয়া হৰিনাম দেহনাম লৈ আছে তো এতিয়া তাত পাইহে দেখাম ব'লক আমাৰ সাকাতি পথাৰ গাঁৱৰ পৰাও এখন পোষ্টাৰ এখন দিয়া আছে হৈছে চাৰিআলি গাঁৱত এইবিলাক দেখিলে দোকানবিলাক কি ধুনীয়াকৈ আহিছে অ' মাই গড মানুহ কিমান ধুনীয়া সজাই দিছে বাপৰে মোক কি ক'ম আৰু নানা ধৰণৰ বাপৰে মানুহ ভকত বৃন্দসকল গোটেইখিনি আহি পৰিছে ভিতৰত চাগে মানুহ বহুত হৈছে ইয়াৰ পৰা দূৰৰ পৰা ধৰিব পাৰিছোঁ মই ইয়াত ভালকৈ নাই দেখা মই কেমেৰা যদি তো ৰিয়েল চালে বহুত মানুহ দেখাব বহুত ব'লক ভিতৰলৈ সোমাই যাওঁ ন কি নেকি ব'লক বাপৰে মানুহ কিন্তু বহুত হৈছে দেই মানুহ প্ৰায়ভাগ বহুতে আগৰ মন ফুলিত হৈ গ'ল অনুষ্ঠানলৈ সকলো ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতি সদৰেৰে কামনা কৰিলোঁ কিন্তু লিখিছে অমিয়া নেওগ যিটো আহিছে ভাওনা হ'ব বসুদেৱে আগতেই সি যি ব্যৱস্থাপনা কৰি থৈছিলে আৰু গড়গড়িষিয়ে গৈ নন্দৰ গৃহত আৰু সেই সন্তানটিৰ নাম দিলে কৃষ্ণ এগৰাকী দাসী নাম আছিলে হৰিণী মানে তেওঁ কি আছিলে তেওঁ পুঁজি আছিলে কিন্তু কংসৰ কি আছিলে দাসী আছিলে আৰু যেতিয়া গৈ ৰামকৃষ্ণক চন্দন পিন্ধালে যে কৃষ্ণৰ স্পৰ্শত সেই পুঁজিবোৰ কি হৈছিলে 16 বছৰীয়া গাভৰু হৈ পৰিছিলে দেখাই নাই আপোনালোকৰ ফালে দেখাই নে যেতিয়া চন্দন পিন্ধাই দিলে কৃষ্ণৰ স্পৰ্শত সেই পুঁজি গুচি কি হ'ল 16 বছৰীয়া পৰমা সুন্দৰী আপুনি শুনিলে কৃষ্ণ নামটো ইমান ধুনীয়া সুন্দৰ হবে নহয় কি ক'ম আৰু বাপৰে এতিয়া অস্থায়ী শিবিৰ লিখা আছে আৰু সোমাই যাওঁচোন ভাৱৰীয়াসকলৰ গতিকে ইহঁতৰ কি কয় ভাৱৰীয়াসকলৰ মানে ড্ৰেছ পোছাক মানে পিন্ধাই আছে বৰ্তমান তো ইয়াতে সোমাই আছোঁ ইমান ধুনীয়া চাই কণমানিটো ইমান ধুনীয়া চাপলটো ইমান মজা দেখিছে একদম স্মাইল দি দিবা জানো কিমান দেখ মাই গড ধুনীয়া মই এবাৰ দেখাইছিলোঁ আমাৰ ভাগৱত সাকাতি পথাৰ গাঁৱত তো ইয়াতে যিমানখিনি আছিলে বস্তুবিলাক তো ইয়ালৈ দিলেহি তো ইয়াতে অলপ ধুনীয়াকৈ সজাই তুলিছে ভাল লাগিছে আৰু তাৰ দৃশ্য এটা চাবলৈ পাইছোঁ সেই দৃশ্য চোৱা মনত আছে এতিয়াও
আপোনালোকেও চাইছে। বৰ্তমান এতিয়া ওলাই আহিছোঁ অলপ, আমি এনেকৈ নামঘৰ কৰি আছে। এতিয়া আমি ইয়াত য'ত আমি গাড়ী ৰখাইছিলোঁ তাত আহিছোঁ এপাক। তো ভোক লাগিছে ন, ভাত খাই যাওঁ বুলি ভাবিছোঁ আৰু তাৰপৰা ইয়াতে নৱদী চাই আছে, গোটেইখিনি চাই আছে ৰাইজসকল। তাৰপৰা আমি মই এতিয়া অলপ ওলাই আহিছোঁ, তাৰপৰা ইয়াৰ পিছত আকৌ যাম তালৈ। তাৰপৰা নৱদী মামীদি গোটেইখিনি চাই আছে, আমি দৌৰাই আছে নেকি আৰু গৈ আহোঁগৈ তালৈ। তো এতিয়া ভিডিঅ'টো চাই থাকিব, অলপ ভাল ভিডিঅ'ই আহি আছে। গবত পাতিছিলে 4 দিনীয়া। তো আজি ভাওনা এখন দিব, তাৰপৰা কাইলৈ এখন দিব, পৰহিলৈ এখন দিব, এনে আকৌ দিছিলে ভাওনাৰ ভাগ 4-5টামান দিব নেকি চাগে। তো এতিয়া যাম বলক, এতিয়া ভিডিঅ' চাই দিব আৰু কাইলৈ পৰহিলৈ হ'ব চাগে ভাওনা ভাগ কি। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰি আগলৈ গৈ থাকোঁ। 2 hours later. নামঘৰৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত আহি শ্ৰদ্ধাৰ ভাওনাপ্ৰেমী ৰাইজ টাইম হৈছেগৈ বহুত, 10-11 বাজিব হ'ল টাইম। তো আমি অলপ এইফালে ঘূৰিলোঁ। তো আজি ইয়াতে সামৰণি মাৰিছে আমি বাইদেৱে। তো যাবগৈ আজি বহুত বেয়া লাগিব, ইমান ধুনীয়া সুন্দৰভাৱে এটা মানুহৰ মাজত কিমান খাপ খুৱাই তোলাইছিলে। তো আজি যাবগৈ, কি ক'ম আৰু, বেয়া লাগিছে, দুখ লাগিছে। এতিয়া বৰ্তমান ঘৰলৈ যাব লৈছোঁ। এতিয়া যিহেতু এতিয়া দিহানাম সামৰণি মাৰিলে, এতিয়া যাব লাগিব ঘৰলৈ। এতিয়া ভাওনা চাওনা নাচাওঁগৈ আৰু বহুত দেৰি হৈছে ন, টোপনি ক্ষতিও হৈছে আৰু ইমান টোপনি ক্ষতি নকৰোঁ। তো যাওঁগৈ ভাওনা বা কেতিয়াবা চাম। আৰু 2টামান আছে ভাওনা, তো এইখিনি যাব লাগিব। তো ইয়াতে ভাওনাৰ গোটেইখিনি ডিটেইলছ দিয়া আছে, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মাৰ্চ। তো কিমান কি আছে দেখাই দিছোঁ, সেইখিনি চাই ল'ব। বাই বাই বাইদেউ। এতিয়া বৰ্তমান ঘৰলৈ যাব লাগিব। তো সময় হৈছে বহুতখিনি আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিব লাগিব। তো এতিয়া যাব লাগিব ঘৰলৈ। দাদা কি যায় নে ঘৰলৈ? যাওঁ ন, বহুত ৰাতি হৈছে। ভাওনা নাচাওঁগৈ ন, ৰাতি 10টা বাজিলৈকে 10টা বাজিলে কাপোৰ চাপোৰ লৈ শুই থকাটো ভাল হ'ব। ঠাণ্ডা দিনত ভাওনা চোৱাত হয় নাই। ভিডিঅ'টো ইয়াতে সামো আৰু অন্য এটা ভিডিঅ'টো আপোনালোকে অপেক্ষা কৰক, চাই থাকক মোৰ ভিডিঅ'টো চাই থাকিব আৰু এনেকৈ মৰম দি থাকিব। আপোনালোকে যিমান যি নহ'লেও ইমান মৰম দি থাকিব, ইমান মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকক। সকলোকে মই ধন্যবাদ দিছোঁ ভিডিঅ'টো চোৱাৰ বাবে। আজি অকল অমিয়া বাইদেউক চাম বুলি আহিছিলোঁ আৰু আজি মই দেখি পালোঁ। এনেকালে মোবাইলত চাই থাকোঁ, সদায় চাওঁ, শুনি থাকোঁ। তো আজি ৰিয়েলত দেখি গ'লে বহুত হেপী, মই বহুত হেপী। তো আপোনালোকে কেনে পালে চাই ক'বচোন বাৰু। আৰু আজি ভিডিঅ'টো এটা সামৰিব লাগিব। এতিয়া ঘৰ যাব লাগিব, বহুত ঠাণ্ডা, গাড়ীত যাব লাগিব ন। তো এতিয়া যাওঁ আৰু লগতে সকলোকে মোৰ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ। আগলৈও এনেকৈ যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম ভিডিঅ'। আৰু আজি বাই।